নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি বোলো অকণমান থুলমূলকৈ দেখুৱাওঁচোন। এই একদম ৰাতিপুৱা আপোনাৰ এতিয়া 8টা বাজিছে। আজি মানে অকণমান উঠাও দেৰি, স্কুল বন্ধ মানে, আৰু সেইকাৰণে তাৰপিছত উঠি এয়া ফাৰ্মত মানে আহিছোঁ। ফাৰ্মত এয়া চাওক, ল'ৰা স্কুল নাই, এইবোৰ কিবাকিবি কৰি আছে। এয়া কৰি আছে আৰু মানুহজনে এইফালে দেখুৱাইছে। মানুহজনে এয়া ৰাতিপুৱা মানে দানা বনালে আৰু চাহ নোখোৱাকৈ আহিলে মানে দানা বনাবলৈ। সেইকাৰণে মই চাহ এয়া লৈ আহিছোঁ, আপোনাৰ মেৰিগ'ল্ড বিস্কুট, চাহ, ৰঙা চাহ, আৰু এয়া খাই আছে ৰঙা চাহ। আমি মানে গাখীৰ চাহ নাখাওঁ দে, গেষ্টিকে ধৰে খুব, সেইকাৰণে মানে ৰঙা চাহ খাওঁ আৰু ৰাতিপুৱা মেৰিগ'ল্ডটোৱে খাওঁ আৰু মানে এয়া তেওঁ খালে আৰু মই এতিয়া খাম। আমাৰ আৰু এই ফাৰ্মতে চাহ তাহ খাওঁ আৰু মানে কাম বন এইখিনি থাকেই যে মই ইয়ালৈকে লৈ আহোঁ। মানে মোৰ মৰমৰ কুকুৰাখিনি চাওকচোন, বহুত মৰমৰ দেই মোৰ কুকুৰাখিনি। সেয়া সিহঁতি ৰাতিপুৱা সিহঁতক পানী দি থোৱা আছে, খাবলৈ খাই বৈ আছে সিহঁতে ধুনীয়াকৈ। মই এতিয়া এয়া চাহ খাই লওঁ। এইফালে আমাৰ একদম পূৰা আমি খোৱা দেখি সিহঁতেও মানে চিঞৰিয়ে আছে আৰু খাবলৈ দিবলৈ লাগে। আৰু ঠিক আছে, মই এনেই সৰুকৈ আপোনালোকক দেখুৱাইছিলোঁ। ঠিক আছে।